স্কুললৈ প্ৰিন্সিপাল ছাৰ হে এভৰিৱান ৱেলকাম টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ নটা আৰু মই মৰ্ণিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ গতিকে আপোনালোকে শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ আজি বতৰটো বহুত ডাৱৰীয়া ৰাতিপুৱাৰ পৰাই বৰষুণটো দিছে ৰাতি বহুত গৰম পৰিছিলে ৰাতি বৰষুণ নিদিলে কিন্তু ৰাতিপুৱাৰ পৰা এতিয়া নেৰানেপেৰা বৰষুণ দিছে তো তেনেহ'লে ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো আজি ৰাতিপুৱা 5টামান বজাৰ পৰা পুৰা বৰষুণ দিবলৈ লৈছে ৰাতিটো ইমান গৰম কিন্তু বৰষুণ একেবাৰে নিদিলে এতিয়া পুৰা দিছে বৰষুণ মই চেৱাই বনাবলৈ লৈছোঁ বাদাম আৰু খিচমিচ এঘণ্টামানৰ আগত তিয়াই থৈছিলোঁ আৰু এয়া আমুল পাউডাৰ গাখীৰটো লৈছোঁ আৰু এয়া চেৱাইৰ পেকেট এইটো প্লেইন হয় আৰু ৰিফাইন অলপমান লৈছোঁ কেৰাহীখন গৰম হোৱাত মই ইয়াত অলপমান ৰিফাইন অইল লৈছোঁ আৰু এখিলাত তেজপাত দিছোঁ তাৰপিছত ইয়াত মই চেৱাইখিনি দি দিছোঁ আৰু এইখিনি মই ভালদৰে ভাজিম যাতে অলপমান ব্ৰাউন কালাৰ হয় চেৱাই দুটা পায় এইটো অলপমান হোৱাইট আৰু ব্ৰাউন মিক্স আছে ক্ৰীম কালাৰ আৰু এটা আছে পুৰা ব্ৰাউন কালাৰ সেইটো মই নানিলোঁ এয়া মই তেলত পুৰা অলপমান ব্ৰাউন মাজে মাজে ব্ৰাউন হৈ থাকিলে ভাল লাগে তো সেই অলপমান হেৰিকৈ ভাজিছোঁ তাৰপিছত ইয়াত মই এতিয়া এড কৰিম খিচমিচ আৰু বাদাম আপোনালোকে ইয়াত দালচিনি আৰু ইলাচিও ব্যৱহাৰ কৰিব পাৰে কিন্তু মোৰ ওচৰত নাছিল সেইবাবে মই দিয়া নাই এতিয়াখিনি পুৰা মিক্স কৰা হৈ গৈছে আৰু ব্ৰাউন হৈ গৈছে এতিয়া মই ইয়াত দিছোঁ গাখীৰ আপোনালোকে অলপমান সৰহকৈ দিব কাৰণ সিজি নযোৱা হোৱালৈকে মানে যোনটো আঠা টাইপৰ হয় সেইটো বহুত ভাল হয় চ' মই ইয়াত গাখীৰ আৰু অলপমান দি দিলোঁ এতিয়া উতল আহিব আৰু মই ইয়াত দিছোঁ হিচাপ অনুসৰি চেনি চ' মই চেনি ইয়াত বেছি ইউজ নকৰোঁ কাৰণ মই মিঠা একেবাৰে কম খাওঁ চ' ফাইনেলি গাখীৰ শুকাবলৈ লৈছে আৰু মই ইমানতে গেছটো নুমুৱাই দিম কাৰণ ইয়াতকৈ বেছি আৰু যদি গাখীৰ শুকায় বেয়া হ'ব খাবলৈ কাৰণ ঠাণ্ডা হ'লে আৰু অলপ নিজে শুকাই যাব চ' দেখিবলৈ বহুতেই ধুনীয়া লাগিছে চ' খাবলৈও টেষ্টি হ'ব চাগে চ' আপোনালোকে এবাৰ ট্ৰাই কৰিব ঘৰত চুলিও ফনিয়াই থৈছোঁ ন চুলি আছে জানো ফনিয়াবলৈ আছে চুলি কোনে কাটিলে শুন পপাই কাটিলে আৰু মায়ে অকল পপাই কাটিলে নে মায়ে পাউডাৰ আনিলে মায়ে পাউডাৰ এখন আনিলে পাউডাৰ আৰু ফনিয়ে আনি দিলে তাৰপৰা আকৌ কেঁচি এখন দীঘল কেঁচি এখন আনি পিনি কাটি তাৰপৰা আৰু একো নাম আৰু একো নাম ধুনীয়া লাগিছে নিশ্চয় বা দেই বৌ শুই আছে পিটিব বৌ এতিয়া হ'ব লৈছে কোন উঠিছে এইটো আমাৰ অকণমানি পাপি এটা আনিলোঁ বহুত মৰম লগা এইটো ইয়াৰ কাম নাই আৰু ই একদম চাইকেলৰ চকা কামুৰিবলৈ লাগিছে
চ' মই ওলাই মেলি ৰেডি হৈ এতিয়া যাবলৈ ওলাইছোঁ। এইফালে এখন হাতত ছাতি আৰু পাৰ্চটো লৈছোঁ। চ' মই চিম্পুলকৈ ৰেডি হৈ লৈছোঁ। চ' মই গৈ আছোঁ এতিয়া স্কুললৈ। প্ৰিন্সিপাল ছাৰে মাতিছে স্কুললৈ, কিবা কাম আছে এক্সামৰ হৈ। চ' গৈ আছোঁ, তেন্তে চাই থাকিব। ষ্টাফৰ সকলো ছাৰ বাইদেউ আমি বহি আছোঁ। হাতখন কামুৰিলে, কদুৱে ফুলি আছে পূৰা একদম। আমাৰ ঘৰত আহিছে আজি চিংকু। হাই কৈ দিয়া। ইয়াক এতিয়া অলপমান পঢ়াম। কিবা এটা পৰা নাই, সেইটো অলপমান দেখুৱাই দিওঁ। কন্দুৱে ফুটিলে, খৰিচা লগাই থৈছোঁ। খৰিচা লগালে ভাল বুলি কয়, বিষটো কমে। কিন্তু পিছত দেখিছেনে, এয়া একদম পূৰা ফুলি গ'ল হাতখন। যোৱা ৰাতি শুওঁতে গোটেই হাতখন ফুলি আহিলে আঙুলিৰ ওচৰলৈকে। একদম পূৰা বিষাইছে, ৰাতি শুবই নোৱাৰিলোঁ। বাপৰে ইমান বিষ, গোটেই ৰাতিটো হোৱা নাই। এতিয়া বাজিছে 8টা, ৰাতিপুৱা 5টামান বজাতে উঠিছিলোঁ এবাৰ। গোটেই হাতখন ফুলি গৈছে, বিষত একদম থাকিব পৰা নাই।